उदालगुरियाव अमानि गाग्लोबनायाव सासे सुबुंनि जिउ खहा। उदालगुरि जिल्लानि भारत भुटान सिमाजों नांजाबनाय बरमुखलि धरमपुर गामियाव दिनै फुंबिलिनि 7:30 बाजि समाव हाग्रानि मासे अमाया गामियाव मानसिफोरखौ होसोनानै अरलाबायो। अमानि गाग्लोबनायाव माखासे मानसिफोरनि जोखोम जायो। लोगोसे अमानि गाग्लोबनायाव दिल्लु थिग्गा 47 बोसोर बैसोनि सासे आदिबासि हारिनि सुबुंखौ जायगायावनो अरथारना गालाङो। जाथायखौ पुलिस थानायाव खौरां हरो आरो पुलिसा फैनानै बोखाङो आरो पस्टमर्टमनि थाखाय उदालगुरि जिल्ला फाहामसालियाव दैथायहरो। আজি অতি দুখৰ বিষয়। ৰাতিপুৱা আমাৰ দিল্লু তিগা বুলি এটা ব্যক্তি, তেখেতৰ ঘৰ হ'ল ছাগলীঝাৰ। বিশেষ কিবা কামত তেখেতে ৰাতিপুৱা ওলাই আহিছিলে, কিন্তু দুৰ্ভাগ্যক্ৰমে তেখেতে আমাৰ জংঘলী গাহৰিৰ লগত মুখামুখি হৈ যায় আৰু জংঘলী গাহৰিৰ আক্ৰমণত তেখেতে অন দ্য স্পট তেখেতৰ নিজৰ জীৱনটো হেৰাবলগীয়া হ'ল। আমি সঁচাকৈ দুখিত হয় আৰু ইতিমধ্যে আমি ফৰেষ্ট ডিপাৰ্টমেণ্টক আৰু আমাৰ প্ৰশাসনক আমি জনাইছোঁ আৰু তেখেতসকল আহি আছে আৰু যি আমাৰ আইনিক প্ৰক্ৰিয়া, এই আইনিক প্ৰক্ৰিয়াৰ মাজেদি তেখেতৰ কি ব্যৱস্থা লোৱা হ'ব এইটো আমি তেখেতক আমি জনাইছোঁ।